নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আসাম ষ্টাডি চেণ্টাৰলৈ। আজিৰ পৰা আমি আসাম ষ্টাডি চেণ্টাৰৰ যোগেদি এটা নতুন বিষয়ৰ ওপৰত আপোনালোকলৈ ভিডিঅ' আগবঢ়াই আনিম। এই নতুন বিষয়টো হৈছে কাৰেণ্ট এফেয়াৰ্ছ সম্পৰ্কীয়। ভাৰতবৰ্ষত তথা বিশ্বৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ থকা বিভিন্ন ধৰণৰ বা-বাতৰিবিলাক, গুৰুত্বপূৰ্ণ বিষয়বিলাক যিবিলাক আমাক বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ, সেই বিষয়বিলাক আপোনালোকৰ বাবে সদায় ৰাতিপুৱা 10 বজাৰ লগে লগে আমি আগবঢ়াই লৈ আনিম। আমি এই ৰাতিপুৱাৰ ছেশ্যনটোৰ নামাকৰণ কৰিছোঁ মৰ্ণিং কাৰেণ্ট এফেয়াৰ্ছ হিচাপে। গতিকে চাবলৈ নাপাহৰিব মৰ্ণিং কাৰেণ্ট এফেয়াৰ্ছ আসাম ষ্টাডি চেণ্টাৰত সদায় পুৱা 10 বজাত। আহক আজিৰ পৰা আমি আমাৰ এই যাত্ৰা আৰম্ভ কৰোঁ। কিন্তু এই যাত্ৰা আৰম্ভ কৰিবলৈ যোৱাৰ পূৰ্বে পুনৰবাৰ মই অনুৰোধ জনাম, যিসকলে আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিটো কাষত নটিফিকেশ্যন বেল দেখিছে এই বেলটো ক্লিক কৰিবলৈ আপোনালোকে নাপাহৰিব। তেতিয়া আহক আজিৰ পৰা আমাৰ এই নতুন যাত্ৰা আৰম্ভ কৰোঁ। 2019 বৰ্ষৰ বাবে ভাৰতবৰ্ষৰ প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াই ৰাজস্থানৰ পত্ৰিকা গ্ৰুপৰ চেয়াৰমেন গোলাপ কোঠাৰীক ৰাজা ৰামমোহন ৰায় বঁটাৰ বাবে নিৰ্বাচিত কৰিছে। এই বঁটা ভাৰতৰ প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াই প্ৰত্যেক বছৰে ভাৰতৰ সাংবাদিকতাৰ ক্ষেত্ৰখনত বিশিষ্ট অৱদান আগবঢ়োৱা ব্যক্তিসকললৈ প্ৰদান কৰা হয়। এজন ব্যক্তিক নিৰ্বাচিত কৰা হয় এই বঁটাৰ কাৰণে, আৰু এই বঁটাটোত সম্পূৰ্ণ 1 লাখ টকাৰ নগদ পুৰস্কাৰ প্ৰদান কৰা হয়। অহা 16 নৱেম্বৰ তাৰিখে ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস অনুষ্ঠিত কৰা হ'ব। এই যিটো ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত এই বঁটাটো গোলাপ কোঠাৰীক প্ৰদান কৰা হ'ব। এইটো হৈছে আজি আমাৰ প্ৰথমটো কাৰেণ্ট এফেয়াৰ্ছ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত। ইয়াৰ পাছত যদি চাওঁ, ভাৰতবৰ্ষৰ এটা গুৰুত্বপূৰ্ণ সংস্থা FSSI খাদ্য সুৰক্ষা আৰু খাদ্যৰ মানদণ্ড নিৰ্ণয় কৰ্তৃপক্ষ, অত্যন্ত এটা গুৰুত্বপূৰ্ণ অনুষ্ঠান, এটা কৰ্তৃপক্ষ। আমি যিমানবিলাক সামগ্ৰী বজাৰৰ পৰা কিনো, এই সামগ্ৰীবিলাকৰ গুণগত মানদণ্ড এই কৰ্তৃপক্ষটোৱে নিৰ্ধাৰণ কৰি দিয়াৰ লগে কোনো ব্যৱসায়ীয়ে, কোনো উৎপাদনকাৰীয়ে কোনো খাদ্য সামগ্ৰী বজাৰত মুকলিভাৱে বিক্ৰী কৰিব নোৱাৰে। এই FSSI কি কৰিছে, এইবাৰ 2019 বৰ্ষৰ বাবে এখন নতুন বিধি আইনৰ খচৰা প্ৰস্তুত কৰিছে, যাৰ নাম হৈছে ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ ছেফ ফুড এণ্ড হেল্থি ডায়েটছ ফৰ স্কুল চিলড্ৰেন বিধিটো 2019 বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এখন নতুন আইন লৈ আনিছে। এই যিখন নতুন আইনৰ খচৰা, এই খচৰাৰ মতে এখন বিদ্যালয়ৰ চৌহদৰ 50 মিটাৰ ব্যাসাৰ্ধলৈকে দূৰত্বলৈকে কোনো ধৰণৰ শীতল পানীয়, ক'ল্ড ড্ৰিংকছ, আলুজাতীয় চিপছ, মছলাজাতীয় খাদ্য ক'তো বিক্ৰী কৰিব নোৱাৰিব। কেৱল বিক্ৰী নহয়, এই 50 মিটাৰ ব্যাসাৰ্ধলৈকে এনেকুৱা ধৰণৰ এই সামগ্ৰীবিলাকৰ, খাদ্যবিলাকৰ এডভাৰটাইজমেণ্ট, বিজ্ঞাপন প্ৰচাৰ কৰিব নোৱাৰিব, বিজ্ঞাপন লগাব নোৱাৰিব, বেনাৰ লগাব নোৱাৰিব, হৰ্ডিংছ লগাব নোৱাৰিব। তদুপৰি বিদ্যালয়ৰ চৌহদ, কেম্পাছৰ ভিতৰত বা কেণ্টিনত বা যিবিলাক বিদ্যালয়ৰ হোষ্টেল আছে, এই হোষ্টেলবিলাকত হাই প্ৰটিনযুক্ত খাদ্য বা হাইলি নিমখীয়া, বেছি মিঠা খাদ্য সম্পূৰ্ণভাৱে বন্ধ কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু FSSI এইখন যি নতুন বিধি 2019 বৰ্ষৰ, এই বিধিমতে ভাৰতবৰ্ষৰ প্ৰত্যেকখন বিদ্যালয়ক ইট ৰাইট ফুডলৈ ৰূপান্তৰ কৰাৰ তেওঁলোকে এটা লক্ষ্য বান্ধি ৰাখিছে। এটা যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰভাৱ এই সময়ছোৱাত ভাৰতবৰ্ষত প্ৰভাৱ পেলাব বুলি এই আইনখনে এটা ইংগিত বহন কৰিছে। ইয়াৰ পাছত দ্য নেশ্যনেল মিছন ফৰ ক্লিন গংগা, আমি প্ৰত্যেকে নামটো জানো, NMCGA যোৱা 4 নৱেম্বৰ তাৰিখে নতুন দিল্লীৰ মেজৰ ধ্যানচান্দ ষ্টেডিয়ামত গংগা উৎসৱ অনুষ্ঠিত হয়। প্ৰত্যেক বছৰে অনুষ্ঠিত কৰি আহিছে। আমি প্ৰায় এটা জনপ্ৰিয় নাম আমি শুনিছোঁ, নমামি গংগা। অসমতো তেনেকৈ অনুষ্ঠিত কৰা হৈছিলে নমামি ব্ৰহ্মপুত্ৰ। যি কি নহওক, গংগাক দেশৰ ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰা 11টা বছৰ সম্পূৰ্ণ হৈ গ'ল। আৰু এই 11টা বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে কেন্দ্ৰীয় জলশক্তি বিভাগৰ উদ্যোগত এই গংগা উৎসৱ অনুষ্ঠিত কৰা হয়।
প্ৰত্যেক বছৰে 4 নৱেম্বৰ তাৰিখে এই উৎসৱটো অনুষ্ঠিত কৰা হয় কাৰণ 2008 চনত 4 নৱেম্বৰ তাৰিখত সেই সময়ৰ কেন্দ্ৰীয় চৰকাৰে গংগাক ভাৰতৰ ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰিছিল। বিশেষকৈ গংগা আৰু ইয়াৰ উপনৈবিলাকৰ পৰিষ্কাৰৰ ওপৰত পাব্লিক কনচিয়াছনেছ জনসচেতনতা বৃদ্ধি কৰিবৰ বাবে চৰকাৰে এই এটা গুৰুত্বপূৰ্ণ ভাল চেষ্টা অব্যাহত কৰিছে। গতিকে 4 নৱেম্বৰ তাৰিখে এইটো এটা ডাঙৰ গুৰুত্বপূৰ্ণ এটা কাৰেণ্ট এফেয়াৰ্ছ বুলি আমি ক'ব পাৰোঁ। 4 নৱেম্বৰ তাৰিখে গংগা উৎসৱ কেন্দ্ৰীয় চৰকাৰৰ জলশক্তি বিভাগে অনুষ্ঠিত কৰি গৈছে। ইয়াৰ পাছত এটা গুৰুত্বপূৰ্ণ আৰু ভাল খবৰ, এটা সুখবৰ, আশাৰ বতৰা বুলি আমি ক'ব পাৰোঁ। ভাৰতীয় প্ৰযুক্তিবিদ্যা সংস্থা IIT মাদ্ৰাজে ভাৰতৰ প্ৰথমখন থলুৱাভাৱে নিৰ্মিত ষ্টেণ্ডিং হুইল চেয়াৰ নিৰ্মাণ কৰি আছে। বিশ্বৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ আৱিষ্কাৰ বুলি আমি ক'ব পাৰোঁ। এই চেয়াৰখনৰ নাম দিছে এৰাইজ, এটা ভাল নাম দিছে এৰাইজ। কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী টি গেহলটৰ উপস্থিতিত এই চকীখন আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল। এই চকীখনৰ বিশেষ বৈশিষ্ট্য হৈছে যে বিশেষভাৱে সক্ষম এজন ব্যক্তিয়ে, স্পেচিয়েলি এবল এজন ব্যক্তিয়ে ইয়াততো বহি চলাচল কৰিব পাৰিবই। বহি চলাচল কৰাৰ উপৰিও এই চকীখনত বহিয়েই তেওঁ থিয় দিব পাৰিব বা এবাৰ থিয় দিয়াৰ পিছত আকৌ তেওঁ চকীখনত ভাল বহিব পাৰিব। এই গোটেই কামখিনি সম্পূৰ্ণ কণ্ট্ৰল উইথ এটা নিয়ন্ত্ৰিতভাৱে কৰিব পাৰিব আৰু কাৰো সহায় নালাগে। সাধাৰণতে এখন হুইল চেয়াৰত বহিবৰ সময়ত বিশেষভাৱে সক্ষম ব্যক্তিজনক কাৰোবাৰ দ্বিতীয় এজন ব্যক্তিৰ সহায়ৰ প্ৰয়োজনীয়তা হয়, কিন্তু এই চকীখনত কিন্তু কাৰো সহায় ল'ব নালাগে। ব্যক্তিজনে নিজেই বহিব পাৰিব, নিজেই থিয় দিব পাৰিব। এটা ভাল আশাৰ বতৰা বুলি আমি ক'ব পাৰোঁ। এই চকীখনৰ ডিজাইন আৰু নিৰ্মাণ কৰিছিলে IIT মাদ্ৰাজ, আমি কৰি গৈছিলোঁ। আৰু IIT মাদ্ৰাজৰ লগত যুটীয়াভাৱে ফনিক্স মেডিকেল চিষ্টেমে এই চকীখনৰ ডিজাইন আৰু ডেভেলপমেণ্টটো কৰিছিলে। এইটো এটা কাৰেণ্ট এফেয়াৰ্ছ। ইয়াৰ পাছত নেস্কেম, আপোনালোকে শুনিছেনে নাজানো, নেশ্যনেল এছ'চিয়েশ্যন অফ ছফ্টৱেৰ এণ্ড ছাৰ্ভিচেছ কোম্পানী। এটা ভাৰতবৰ্ষৰ এটা কোম্পানী, ভাৰতবৰ্ষৰ ইনফৰমেশ্যন টেকন'লজি আৰু BPO বিলাকৰ যিটো নন প্ৰফিট এটা বাণিজ্যিক সংস্থা বুলি আমি ক'ব পাৰোঁ। এই নেস্কেমে এটা ছাৰ্ভে কৰিছিলে। এই ছাৰ্ভেত প্ৰকাশ পাইছে, তেওঁলোকৰ যিটো ৰিপৰ্ট, ছাৰ্ভে ৰিপৰ্টত প্ৰকাশ পাইছে যে 2019 বৰ্ষত বিশ্বৰ ভিতৰত চীন আৰু আমেৰিকাৰ পাছত ভাৰতবৰ্ষই তৃতীয় স্থান লাভ কৰিছে, য'ত প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত নতুন কাম আৰম্ভণি কৰা বা প্ৰযুক্তিবিদ্যা সংস্থা সৃষ্টি কৰা। এই ক্ষেত্ৰত প্ৰথম স্থান অধিকাৰ কৰিছে চীনে আৰু দ্বিতীয় স্থান অধিকাৰ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। তাৰ পাছতে ভাৰতবৰ্ষই 2019 বৰ্ষত তৃতীয় স্থান অধিকাৰ কৰিছে। এই বছৰটোত প্ৰায় 1300টা কামৰ ইনফৰমেশ্যন টেকন'লজিৰ লগত জড়িত 1300টা বৃহৎ কাম ভাৰতবৰ্ষত আৰম্ভ হৈছে। আৰু 1300টা কামত প্ৰায় ডাইৰেক্ট নিযুক্তি লাভ কৰিছে 60,000 লোকে, 60,000 লোকে। এইটো এটা আশাৰ বতৰা বুলি ক'ব পাৰোঁ। যি মুহূৰ্তত ভাৰতবৰ্ষ বিশ্বৰ বিভিন্ন প্ৰান্তৰ দেশবিলাক প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত আগবাঢ়ি গুচি গ'ল, ভাৰতবৰ্ষৰ এই ক্ষেত্ৰত খোজ মিলাই আগবাঢ়ি যোৱাটো এটা শুভ লক্ষণ বুলি আমি ক'ব পাৰোঁ। কিন্তু বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আজি বহুত দীঘল হৈ পৰিলে। যি কি নহওক, এই ধৰণে আমি বিভিন্ন ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছবিলাক ৰাতিপুৱা 10 বজাৰ লগে লগে আপোনালোকৰ বাবে আগবঢ়াই লৈ আনিম। আজিলৈ আমি এইখিনিতে আপোনালোকৰ মাজৰ পৰা বিদায় মাগিব বিচাৰিছোঁ। কাইলৈ পুৱা 10 বজাত একে সময়তে আপোনালোকক লগ পাম। গতিকে কাইলৈ পুৱা লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।